তো গাইছ আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ মোহিত মটৰ্ছ ডিলাৰ্ছৰ পৰা আৰু আপোনালোকে যদি বহুত কম প্ৰেছত চাৰিচকীয়া বাহন বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। তো প্ৰথমতে মই আপোনালোকক ইয়াৰে মানে অনাৰৰ লগত চিনাকি কৰাই দিওঁ। নমস্কাৰ, তুমি বহুত দিন পিছত আহিলে ভাল লাগিল। আশা কৰিছোঁ তোমাৰ ভিউৱাৰ্ছখিনিৰ খবৰ ভালেই হ'ব আৰু আমাৰ তাত বহুত কম ৰেটৰ গাড়ী আছে। তুমি গাড়ীখিনি দেখাই দিয়া এবাৰ, গোটেইখিনি ডিটেইলছত দেখাই দিয়া তোমাৰ ভিউৱাৰ্ছখিনি। তো গাড়ীৰ মানে ষ্টাৰ্টিং প্ৰাইচ কিমান? আমাৰ ষ্টাৰ্টিং প্ৰাইচ আছে 65,000 পৰা আছে। 75,000 আছে তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে মানে আমি 65তে দিম আৰু। ঠিক আছে। তো প্ৰথমতে আমি গাড়ীকেইখন চাই লওঁ কি কি আছে।